161 তাৰপিছত আজি ৰাতিপুৱা অহা মানুহখিনি আমি বেলেগকৈ ৰখাইছোঁ এটা নেক্সট বেলেগ এটা শিবিৰত সেইখিনিত আছে আপোনাৰ 13 জন আৰু আহি আছোঁ বুলি আমি গম পাইছোঁ সেইখিনি কিমান হ'ব পাৰি আমি সেইখিনি চেক কৰিম হায়দৰাবাদ এনে বিভিন্ন জেগাৰ বাহিৰৰ অসমৰ বাহিৰৰ পৰা আহিছে সেইকাৰণে মানে অন্য কথা নাই সিহঁতে 2-3 দিন খাবলৈ পোৱা নাই তাৰপিছত ইয়াত কালি পৰহি ৰাতি 2টা বজাত আহি পালেহি পোৱাৰ পিছত সিহঁতে খাবলৈ নাপাই পেলাই হাল্লা কৰিছিলে বহুত আৰু বহুতখিনি বুজোৱাৰ পিছত তেনেকুৱা ঠাণ্ডা হ'ল আৰু তাৰপৰা কালি ৰাতি পিছবেলা মানে প্ৰায় 4-5 মানত খাবলৈ দিছে তাৰ আগত সিহঁতে চাহ খাবলৈ পোৱা নাই প্লাছ আমিও খাবলৈ পোৱা নাই মই পৰহি ৰাতি 2টা বজাত ইয়াত পালোঁহি 2টা বজাৰ পৰা টোটেলি গোটেই ৰাতি বৰষুণ দি দিলোঁ খোৱা বোৱা নাই একো ব্যৱস্থা নাই ইয়াত হোটেল চোটেল নাই তাৰপৰা থানাই যোগাযোগ কৰি পানী দি দিছে আমাক কৈছে সেইখিনি সহায় কৰি দিছে কিন্তু বাকী চাহ ভাত ৰুটি চুটি আমি খাবলৈ পোৱা নাই কালি যেনিবা ৰাতি 5:30 খাবলৈ পাইছোঁ বৰ্তমান এতিয়া পৰিস্থিতি কেনেকুৱা পৰিস্থিতি আমি নিয়ন্ত্ৰণ কৰি আছোঁ আমাৰ আৰক্ষী বিভাগে থানাৰ পৰাও ছাৰ আহিছে অচি ছাৰ থানাৰ ষ্টাফ আহি পেলাই আমাৰ যোগেদি মেইনটেইন কৰা হৈছে এতিয়া বৰ্তমান পৰিৱেশ ঠাণ্ডা